নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ খালী পথাৰখনক লৈ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো আপোনালোকে শেষলৈকে নাচায় তেনেহ'লে গম নাপাব এই খালী পথাৰখন মই কিয় দেখুৱাইছোঁ। আৰু যদি আমাৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। বন্ধু বান্ধৱীসকল, চাওক আমাৰ এইখন পথাৰ খালী, মানে একেবাৰে শূন্য। অম্বুবাচীৰ আগত অলপ যেতিয়া বৰষুণ পৰিছিল সেইখিনি সময়তে আমাৰ প্ৰায় 10 বিঘামান মাটি ধান ৰুলোঁ। এই যিখিনি ৰুলোঁ আৰু তাৰে পিছত আৰু পথাৰখনত পানী বুলিবলৈকে নাই। গাঁওখনত দুই এঘৰৰ 2-4 বিঘাক বাদে আৰু কণেও বৰ্তমানলৈকে ৰুব পৰা নাই। জুন জুলাই মাহ বুলি ক'লে আচলতে চাৰিওফালে পানীয়েই পানী হয়। এইবাৰ কিন্তু এতিয়ালৈকে গৰু দিব পৰা হৈ আছে। চাওক, এইবিলাক আৰু হাল মাৰি থৈ দিছে। এজাক বৰষুণৰ আশাত সকলোৱে একেবাৰে আলি চালি কাটি ৰেডি কৰি থৈ দিছে, যেন বৰষুণ আহিলে ৰুব পাৰে। বৰ্তমান পথাৰত গ'লে এনেকুৱা লাগে যেন এইখন বাৰিষাৰ পথাৰ নহয়, খৰালি মাহত বেহাৰ পেলাবৰ কাৰণে যেন হাল মাৰি থৈছে, ঠিক তেনেকুৱা লাগে। এইবিলাক আৰু এতিয়ালৈকে এবাৰো হালে মৰা নাই। কাৰণ হাল মাৰি থ'লে কি হ'ব, যিহেতু বৰষুণেই নাই। এইবিলাক চাওকচোন, অম্বুবাচীৰ আগতে যেতিয়া বৰষুণ পৰিছিল তেতিয়াই হাল মাৰি থৈছিল, আৰু এতিয়া পানী নোহোৱাত শুকাই কেনেকুৱা হৈ থাকিল চাওকচোন। একেবাৰে বহুত দূৰলৈকে একেই অৱস্থা, শুকান আৰু শুকান। নাজানো আৰু এইবাৰ বতৰে কি কাল ৰূপ লৈছে, মানুহে কেনেকৈ ধান ৰুব। এইবিলাক আৰু এনেকৈয়ে পৰি থাকিল। আৰু এইফালে কঠীয়াবিলাক পাৰি লৈ সকলোৱে অপেক্ষাত আছে। চাওক, এইবিলাক কঠীয়া, আৰু এইবিলাক একেবাৰে জংঘল হৈ আছে। কি কৰিব কি নকৰিব, পথাৰেদি যোৱা এটা সৰুকৈ দং আছে, সেই দংটোৰ পৰাই কিছুমানে এনেকৈ মেচিন লৈ পানী তুলিছে। খেতিয়কৰ এনেই ইমান কষ্ট, তাতে আৰু বহুত বেছিকৈয়ে কষ্ট কৰিব লগা হৈছে। দিনত হ'লে খাওঁ ৰ'দ, আৰু ৰাতি হ'লে আকাশত তৰাই জগমগ। নাজানো আৰু এইবাৰ কি গতি হয়। মোৰ ভিডিঅ' চোৱা সকলক কৈছোঁ, আপোনালোকৰ তাত কেনেকুৱা বানপানী নে খৰাং, সেই কথা জনাই কমেণ্ট এটা নিশ্চয় কৰিব। ধন্যবাদ।